हेलो फ्रेंड्स, मैं आज এটা বইল মাছৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। মোৰ গাটো আজি ইমান এটা ভাল নহয়, সেইকাৰণে মাতটো অলপ ভাগা ভাগা লাগিছে। আপোনালোকক তাৰ কাৰণে মই কি বস্তু ৰেডি কৰি লৈছোঁ দেখাই আছোঁ। আজি বইল ৰেচিপিটোৰ কাৰণে মই ভাঙন মাছ 3টা লৈছোঁ, আলু সৰু সাইজৰ 2টা এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ, আৰু সৰু সাইজৰ বিলাহী 3টা এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ। জলকীয়া আপোনালোকে প্ৰয়োজন অনুযায়ী ল'ব পাৰে। মোৰ মানে আজি গাটো ইমান এটা ভাল নাই, সেইকাৰণে মই জ্বলা খাই ভাল পাওঁ, জ্বলাটো খাওঁ বুলিকৈ জলকীয়া বেছিকৈ লৈছোঁ। ইয়াত আদা ৰচুন অকণমান বাটি লৈছোঁ। ৰচুনৰ বাকলিখিনি মই পূৰা এৰুৱাই দিয়া নাই, আগটো কাটি দিছোঁ অকল। ইয়াত বিন লৈছোঁ 6-7ডালমান। এতিয়া আমি আৰম্ভ কৰোঁ। এইটো এটা কেৰাহীত মই আগতীয়াকৈ পানী অকণমান গৰম কৰি থৈছিলোঁ। প্ৰথমে মই পানী কমকৈ দিছোঁ। এতিয়া ইয়াত আমি প্ৰথমে মাছখিনি আৰু আলুখিনি দি দিম। উতলি থকা পানীখিনিত আলুখিনি দি দিছোঁ। আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। মাছ সদায় আমি ফ্ৰাই কৰিয়ে খাওঁ প্ৰায়ভাগ। কেতিয়াবা এনেকৈ বইল ৰেচিপি এটা খাবলৈ মন গ'লে আপোনালোকে বনাই খাব। আৰু ইয়াতে দি দিম এতিয়া বিন কেইডাল। দেখিবলৈ কিবা বেলেগ লাগিছে হয় নাই? দেখিবলৈ বেয়া লাগিছে, কিন্তু খাই চাব ভাল লাগিব হৈ যোৱাৰ পাছত। এতিয়া ইয়াতে অকণমান নিমখ ছটিয়াই দিম। তাৰপিছতে আপোনাৰ আমি কেৰাহী ঢাকনখন দি মিডিয়াম ফ্লেমত 5 মিনিটমান উতলিবলৈ দিম। 5 মিনিটমান উতলিবলৈ দিয়াৰ পাছত আমি কেৰাহীৰ ঢাকনখন খুলি দিছোঁ। ইমান ধুনীয়া কালাৰ উঠিছে। এতিয়া আমি ইয়াতে কাটি থোৱা বিলাহীখিনি আৰু কেঁচা জলকীয়াখিনি দি দিম। পানী মই প্ৰথমে কমকৈ দিছোঁ, প্ৰয়োজন হ'লে পাছত আপোনালোকে গৰম পানী অকণমান দি দিব পাৰিব। মই আজি জোলখিনি ইমান বেছি নবনাওঁ, জোল কমকৈ ৰাখিম, সেইকাৰণে পানী কমকৈ দিছোঁ। কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া এটা কথা মন ৰাখিব, খালি চব্জিখিনি আমি বৰ বেছিকৈ হিলাই দিব নালাগে, কাৰণ মাছখিনি ভাঙি যাব পাৰে, সেইটো কাৰণে। আৰু ইয়াতে ওপৰতে এতিয়া আদা ৰচুনৰ পেষ্টটো ছটিয়াই দিছোঁ। ইয়াত আপোনাৰ ইচ্ছা অনুযায়ী আপুনি হালধি গুড়ি দিবও পাৰে, নিদিবও পাৰে। মই খালি বইল খানাবোৰ হালধি নিদিয়াকৈ খাই ভাল পাওঁ। হালধি দিলে একচুৱেলি কালাৰটো আপোনাৰ মানে মই বেয়া পাওঁ, আৰু আপোনালোকে যদি ভাল পায় তেন্তে হালধি দিবও পাৰে। প্ৰকৃততে বইল খানাত হালধি নিদিয়াকেই ভাল লাগে নেকি। এতিয়া অকণমান হিলাই দিম আমি, বিলাহীখিনি যাতে ভালকৈ সিজিব পাৰে। আমি অথনি নিমখ অলপ কমকৈ দিছিলোঁ, এতিয়া বিলাহী দিয়াৰ পাছত নিমখ আৰু অকণ দি দিম। এতিয়া আমি ঢাকনখন দি আকৌ সিজিবলৈ দিম 10 মিনিটমান। একেবাৰে মিডিয়াম ফ্লেমত থৈ দিব। 10 মিনিটমান সিজিবলৈ দিয়াৰ পাছত আমি ঢাকনিখন খুলি চাওঁ। এতিয়া ৱাও, কি ধুনীয়া হৈছে ন? দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈ কিমান ভাল লাগিব। আলু এডোখৰ ভাঙি চাব পাৰিব, আলু সিজিলে মানে চব্জি সিজিছে আৰু। এতিয়া অকণমান লুটি ভাগৰ কৰি
দিছোঁ বিলাহীখিনি সিজাকৈ। দেখিছেনে মাছখিনি বৰ ধুনীয়া হৈ আছে। বেছিকৈ মানে লৰাই দিবলৈ আমাৰ সেইটো কাৰণে দিগদাৰ হয়, মাছখিনি ভাঙি যাব বুলি। বহুতে হয়তো খাই বেয়া পাব পাৰে, কাৰণ খাইতো বেয়া নাপাব, টেষ্টিয়ে লাগিব, কিন্তু দেখিবলৈ বেয়া লাগিছে কাৰণ মাছকেইডোখৰ বগা বগা হৈ আছে। তাৰ কাৰণে আপোনালোকে ইচ্ছা কৰিলে হালধি গুড়ি অকণমান ছটিয়াই দিব পাৰিব। মই এনেই মছলাজাতীয় বস্তুবোৰ কম খাওঁ, খালি আজি ইয়াতে মই অকণমান জিৰা গুড়ি আৰু কাশ্মীৰী পাউডাৰ, ৰেড চিলি পাউডাৰ অকণ দি দিম। সেয়া মই কাশ্মীৰী মিৰ্চি পাউডাৰ অকণ দি দিছোঁ। একচুৱেলি এইটো মই কালাৰটোৰ কাৰণেই দিছোঁ, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু দিছোঁ জিৰা পাউডাৰ অকণমান। মাছত চাব, বিশেষকৈ জিৰা দি খালে মাছ খাই বহুত বেছি ভাল লাগে। মছলাৰ ভিতৰত মই জিৰাই খাওঁ, বাকীবোৰ ইমান খোৱা নহয় বাৰু। টেষ্টি খানা। এতিয়া আকৌ ঢাকনি দি উতলিবলৈ দিম। এতিয়া ল' ফ্লেমত থৈ ঢাকনিখন দি উতলিবলৈ দিওঁ 5 মিনিটমান। 5-10 মিনিটৰ পাছত আকৌ ঢাকনিখন খুলি চাইছোঁ মই। কাশ্মীৰী মিৰ্চি পাউডাৰ দিয়াৰ কাৰণে কালাৰটো বৰ ধুনীয়া হৈ উঠিছে। এতিয়া ইয়াতে বিশেষকৈ আমি দিম, চব্জিটো হৈয়ে গ'ল, দেখিবলৈ ইমান ধুনীয়া লাগিছে দেখিছেনে। ইয়াতে মই এতিয়া গোটা জালুক অকণমান কোনোৰাটোতে খুন্দি ৰাখিছিলোঁ, এইখিনি ছটিয়াই দিম ইয়াতে। জালুকটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব পাৰে, নিদিলেও কোনো কথা নাই। যিহেতু মই ক'লোৱেই আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে যে মোৰ আজি গাটো ইমান এটা ভাল নাই, সেইটো কাৰণে মই জ্বলাটো বেছিকৈ খাওঁ। আৰু ইয়াতে দিম এতিয়া আমি ধনিয়া অকণমান মিহি মিহিকৈ কাটি দিম। এতিয়া মিহি মিহিকৈ কাটি থোৱা ধনিয়াখিনি ওপৰতে এনেকৈ ধুনীয়াকৈ ছটিয়াই দিব। ৱাও, কি টেষ্টি! দেখিয়ে ইমান টেষ্টি লাগিছে, খাবলৈ কিমান ভাল হ'ব কওকচোন। প্লিজ আপোনালোকে এবাৰ বনাই চাব এনেকৈ, আৰু খাই মোক জনাব, কমেণ্টত জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰি দিব, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমাৰ চব্জি হৈ গ'ল, ইমানতে আমি ঢাকনিখন দিম আৰু গেছটো বন্ধ কৰি দিম। বাছ হৈ গ'ল। ঠিক আছে, আজিলৈ বাই বাই। ইমান ধুনীয়া হৈছে ন?